আজি মই বনাবলৈ লৈছোঁ এয়া বাঁহগাজৰ খৰিচা আৰু এফালে দুটা টেমাত মই দুদিন আগতে বনাই থোৱা খৰিচা ভৰাই থৈছোঁ আৰু দুদিনতে টেঙা হৈ গৈছে। এটাত খৰিচা টেঙা বনাইছোঁ আৰু এটাত আচাৰ বনাইছোঁ আৰু জলকীয়া দিবলৈ আছে। আৰু এইফালে আজি আৰু অলপ খৰিচা মই বনাওঁ বুলি ভাবিছোঁ। তাৰ কাৰণে মই বাঁহগাজ লৈ লৈছোঁ, ভলুকা বাঁহৰ বাঁহগাজ, আৰু ইফালে এটা বাচন লৈ লৈছোঁ। আৰু এইফালে এইখিনি পিহিবৰ কাৰণে মই এখন ৰুকনি লৈ লৈছোঁ। আৰু যদি ইচ্ছা কৰে তেনেহ'লে মিক্সিটো কৰিব পাৰি, কিন্তু মই ৰুকনি লৈ লৈছোঁ আৰু এয়া ৰুকনিত কৰিলে বেছি ভাল হয়। আৰু এতিয়া মই এইখিনি কৰি লওঁ। এতিয়া মই বাঁহগাজখিনি ৰুকি লওঁ। এয়া মই বাঁহগাজ লৈ লৈছোঁ, এয়া এনেকৈ কৰি ৰুকি লৈ লওঁ। ৰুকনি ল'লে বেছি মোৰ ভাল লাগে আৰু মিক্সিত কৰিলে একেবাৰে মিহি হৈ যায়। আৰু এয়া ৰুকনিত কৰিছোঁ মই। দুদিন আগতে কৰি থোৱা গাজখিনিও টেঙা হৈ গৈছে, খুব সোনকালে টেঙা হৈ যায়। আৰু কেনেকৈ খুব সোনকালে টেঙা কৰিব পাৰি এয়া মই দেখুৱাম আপোনালোকক, আৰু আপোনালোকে চাই থাকিব। মই গাজখিনি ৰুকি ল'লোঁ আৰু সম্পূৰ্ণ হোৱা নাই বাৰু, এয়া আৰু আছে। আৰু মই এইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে মই এইখিনিকে ৰুকি লৈছোঁ। আৰু এতিয়া গাজখিনি এনেকৈ খুব ভালদৰে খচিব লাগিব, তেতিয়া সোনকালে টেঙা হ'ব আৰু দুদিনতে টেঙা হৈ যাব। আৰু খুব ভালদৰে এনেকৈ খচি পানীটো লগত মিক্স কৰিব লাগিব আৰু ভালদৰে চেপি মোহাৰি থৈ দিব লাগিব। আৰু এইদৰে মই ধুনীয়াকৈ খচি আছোঁ। এতিয়া মোৰ আচাৰখিনি খৰিচাখিনি ভৰাই হৈ গৈছে আৰু এয়া এতিয়া আধা টেমা হৈছে আৰু আছে কৰিবলৈ, এক টেমাতকৈও বেছি হ'ব চাগে। আৰু যেতিয়া এনেকৈ আগেয়ে থৈ দিয়া হয় তেতিয়া নিজ ইচ্ছামতে আচাৰখিনি কৰিব পাৰি। যদি টেঙা হৈ যায় তেতিয়াহ'লে মিঠাতেল জলকীয়া দি ইয়াৰ 2 চামুচ দি এক্সট্ৰাকৈ থ'ব পাৰি। প্ৰথমতে এনেকৈ থ'লে ভাল হয়, এক্সট্ৰাকৈ নথ'লেও হয়, একেলগতে থৈ যেতিয়া টেঙা হয় তেতিয়া এক্সট্ৰা কৰি ল'লেই হয়। সেইকাৰণে মই প্ৰথমে এনেকৈয়ে থৈ দিছোঁ, আৰু যেতিয়া টেঙা হ'ব তেতিয়া মই বেলেগকৈ ভৰাই ল'ম। আৰু তেতিয়া সহজ হয় আৰু ভাগ প্ৰথমে কৰি নথলেও হয়, যিহেতু বেছিকৈ থ'লে সোনকালে টেঙা হয়। সেইকাৰণে তাৰ পৰা 2 চামুচ 3 চামুচ যিমান লাগে লৈ আচাৰ কৰিব পাৰি। সেইকাৰণে মই প্ৰথমে এনেকৈ থৈ লৈছোঁ আৰু পিছত মই আচাৰ কৰিম। আৰু এয়াই আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।